ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। পিছে বহুত দিন ভিডিঅ' দিবলৈ পৰা নাই, তাৰ কাৰণে দুখিত। আৰু আপোনালোকৰ সকলোকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি মই এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। মোৰ নতুন গাড়ীখনৰ এটা ৰিভিউ দিবলৈ চেষ্টা কৰিম আপোনালোকক। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। अरे सर क्या গাড়ী ৰেডি হৈ আছে, আপোনাক দেখুৱাব লৈছোঁ। ইয়াৰ নাম্বাৰ প্লেট আহিলে S04B। বনেটখন খোলা আছে। এয়া আপোনালোকৰ ভিতৰ ভাগ দেখাই লৈছোঁ। ৰ'দ পৰাৰ কাৰণে এনেকৈ দেখাইছে। এইফালে বেটাৰী লাগি আছে, এইফালে ইঞ্জিন। এইটো বনেটখন বহুত হেভি আছে, হেভি থাকিলে ভাল একচুৱেলি। হেৰি দিয়া আছে, কভাৰ দিয়া আছে নইজ কনচিলেশ্যনৰ কাৰণে, আৱাজ নাযায় ভিতৰলৈ, ইঞ্জিনৰ আৱাজ। এয়া চাই লওক। যিমান পাৰিম আপোনালোকক ৰিভিউ দিবলৈ চেষ্টা কৰিছোঁ গাড়ীখনৰ। LED বাল্ব, হাই বিম, ল' বিম আছে ইয়াতে। ভিতৰলৈ দেখাই আছোঁ আপোনালোক। এই ভিতৰ ভাগ আপোনালোকক দেখাইছোঁ। এইফালে আপোনাৰ ভলিউমৰ বহা কমা আছে। ইয়াত আপোনাৰ ফোন আহিলে উঠোৱা, ৰিচিভ কৰা আৰু কটাৰ চিষ্টেমো আছে। ডিছপ্লে আছে ইয়াতে ষ্টাৰ্ট ষ্টপ ইয়াতে আছে লগতে। এইফালে আপোনাৰ AC কণ্ট্ৰল আছে, হিটাৰ আছে, অট'মেটিক আছে। এইফালে ফেন আৰু চাই লওক, দুটা হেৰি ভৰাবলৈ দিছে, কাগজ পত্ৰ আপোনালোকৰ এইফালে ভালে দিছে এইখিনি। ইয়াত কণ্ট্ৰলখিনি দিছে পাৱাৰ উইণ্ডোৰ 4টা গ্লাছৰ। এইফালে আপোনাৰ দিছে লুকিং গ্লাছৰ কণ্ট্ৰল কৰিবলৈ। লুকিং গ্লাছ বন্ধ হৈ যোৱা, দুই চাইডে ৰাইট লেফ্ট দিছে ইয়াতে। অট'মেটিক গ্লাছ 4খন বন্ধ হৈ যোৱা হেৰি দিছে। আৰু ইয়াত আপোনাৰ চাৰ্জাৰৰ কাৰণে বেষ্ট দিছে, এইটো লাগে আৰু ইম্পৰ্টেণ্ট। এইফালে আপোনাৰ এইটো এম্বিয়েণ্ট লাইট দিছে। এই আপোনাৰ ৰাতি হ'লে ইয়াতো জ্বলি যায়, ইয়াতো জ্বলে লাইট, এইফালেও জ্বলে। আৰু এইফালে আপোনাৰ দিছে ইকো দিছে, মোড দিছে, নৰ্মেল মোড দিছে আৰু স্পৰ্টছ মোড। ৰ'দ পৰি থকাৰ কাৰণে ভালকৈ দেখি নাই পোৱা। 5টা গিয়াৰ আছে এইফালে, আৰু হেণ্ড ব্ৰেক, আৰ্মৰেষ্ট দিছে। ইয়াত কিবা আপোনালোকে বিচাৰিলে থ'বও পাৰিব। যিমানটো পাৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এইফালে হেৰি আছে, চিট, বেক চিট। আৰু মই এটা বস্তু চাইছোঁ গাড়ীখন চলাওঁতে, আপোনাৰ স্পৰ্টছ মডত দিলে যিটো স্পীড আহে, মানে পূৰা ফিলিং হয় বস্তুটো, গম পোৱা যায়। আৰু ইকনমি মডটোত আমি টাউনত চলাওঁ, তাতে আমাক যাতে মাইলেজটো ভাল দিয়ে, সেইটো কাৰণে। আৰু নৰ্মেল মডটোত আমি চলাব পাৰোঁ বাৰু। আহক পিছলৈ দেখাইছোঁ। পিছলৈ আপোনাৰ ক্লিন এয়াৰ আহিব, ইয়াত দিয়া আছে। পিছফালৰ চিটটো দেখাইছোঁ। ইয়াতো AC আছে কণ্ট্ৰল, ইয়াতো আছে চকেট, চাৰ্জিং চকেট লগোৱা আছে। ইয়াতে AC কণ্ট্ৰল মিলিবলৈ হেৰি আছে। এইফালে আপোনাৰ বক্স আছে, টুইটাৰ আছে। ইয়াতো
গ্লাছ উঠোৱা নমোৱা চুইচ দিছে, এয়া হেডৰেষ্ট দিছে, দুই চাইডে আছে। এয়া আপোনাৰ ইয়াত হেণ্ডৰেষ্ট আছে, ইয়াত পলিথিন লাগি থকাৰ কাৰণে খুলি দেখাব পৰা নাই ফ্ৰেণ্ডছ। ইয়াত হেণ্ডৰেষ্ট আছে, এইখিনিয়ে আৰু ইয়াত চাইল্ড এছিষ্ট লক আছে। এয়া এইটো খুবেই ভাল হেৰি দিছে আপোনালোকৰ, ল'ৰা ছোৱালী বহি থাকিলে নহ'লে বৰ দিগদাৰ, এইটো কাৰণে ভাল দিছে এটা হেৰি ফিচাৰ্ছ। ডিকিটো দেখাই দিছোঁ আপোনালোকক, ডিকি ইয়াত আছে, ইয়াত টুল বক্স এইখিনি আছে এইফালে, আৰু ইয়াত আপোনাৰ চকা আছে, স্পেৰ চকা এটা দিছে। এইটো আপোনাৰ 185 R15 দিছে, বাকী স্পেয়াৰটো 15 দিছে, বাকী এইখিনি 16 দিছে। এল' হুইল, এয়া এল' হুইল দিছে। এতিয়া ইঞ্জিনটো চালে আপোনালোকে, এতিয়া মই বনেটখন লগাই লৈছোঁ, আপোনালোকক এটা 360 ৰিভিউ এটা গাড়ীখনৰ দি দিছোঁ। 360 ৰিভিউটো আপোনালোকক দি দিছোঁ। আচলতে মই গাড়ীখন কিনি ৰিভিউটো দিবলৈ থাকিয়ে গ'ল, অলপ কিছু প্ৰব্লেম আছিলে, এয়া চাই লওক। খুবেই মজা গাড়ী, ভাল লাগিছে চলাই। গাড়ীখনৰ চাবিটো আপোনালোকক দেখাই দিছোঁ ফ্ৰেণ্ড, এয়া আছে আপোনাৰ লক আনলক। এইফালে ফ'ল' মি হেডলেম্প, এইটো ডিকিৰ চুইচ আছে ইয়াত খোলা, আৰু ইয়াত আৰু এটা হেৰি আছে, এইটো আপোনাৰ হেৰি কৰি দিলে ষ্ট্ৰিং আপ ডাউন হয়, এইটো আপ এইটো ডাউন, এয়া এনেকৈ হেৰি আছে, এইটো চিষ্টেমটো ভাল দিছে। আৰু চাবি এনেকুৱা আৰু দুটা দিছে, টোটেল দুটা দিছে চাবি, ভাল দিছে চাবিটোৰ লুকটো ভাল লাগিছে, ব্লেক মাজৰ চিম্বলটো ভাল লাগিছে, ভাল লাগিছে। বাকী আপোনালোকে কেনেকৈ পাইছে চাই কমেণ্ট কৰি জনাব। আজি বহুত দিনৰ পিছত ৰ'দ ওলাইছে, কি ক'ম আৰু, একদম মানে সোমাই ভিতৰত থাকি পুৰা ক'ব নোৱাৰা একদম অৱস্থা। कौन है ये लोग, कहां से आते हैं? আপোনালোকৰ ফালেও কেনেকৈ বৰষুণ দিছেনে ৰ'দ দিছে কমেণ্ট কৰি জনাব। ৰ'দ দিছে মানে অলপ দেৰি ৰ'দ দিয়ে, আকৌ বৰষুণ যাক আহে, এনেকুৱা হৈ আছে। তাকে আৰু টাউনৰ পৰা আহিমগৈ, বছ চুলি তুলি দীঘল হৈ গৈছে, দাড়ি চুলি অলপ কটাই মেলি আহিমগৈ, আৰু আপোনালোকক ভিডিঅ'টো আৰু দেখুৱাম, আগলৈ চাই থাকক। এতিয়া চুলি দাড়ি কটাই ল'লোঁ। আচলতে কি হয়, সদায় কটুৱাম কৰি থাকিয়ে যায়, আৰু কটুৱাবলৈ নহয়, সময়ে নহয়। তাকে এতিয়া কটুৱাই মেলি আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ। দুটামান বজাৰ আছে, কৰি ল'ম আৰু মাছ অকণ লৈ ল'লোঁ ফ্ৰেণ্ডছ, বিহু বুলি আৰু কিনি ল'ম, মাছে অলপ লৈ লৈছোঁ, আৰু বজাৰ অলপ কৰিবলৈ আছে এইফালে, ডেইলি বজাৰ আমাৰ, বজাৰ কৰি লৈ যাম আৰু বিহু বুলি মাছ অকণ লৈ ল'লোঁ ফ্ৰেণ্ডছ। এতিয়া আৰু আমি ঘৰলৈ গৈ থাকোঁ, আৰু মই বন্ধুসকল বজাৰ চজাৰ কৰি আহি পালোঁহি, আৰু মই এতিয়া আপোনালোক এই ভিডিঅ'টি ইমানটোতে শেষ কৰিছোঁ, আৰু ৰঙালী বিহুৰ শুভেচ্ছা আপোনালোকক যাচিলোঁ, আৰু নৱবৰ্ষৰ শুভেচ্ছাৰো আপোনালোকক সকলোৱে থাকিল। আৰু যোনে যোনে মোৰ এই ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰিব, আৰু আজি ইমানটোতে শেষ কৰিছোঁ ভিডিঅ'টো। টিল দেন বাই বাই, জয় আই অসম।